स्टार्ट हो गल इतना पहाड़ों में मैगी खुआ ये लो मेरे से कर एया सब यार পৰা ইমান ধুনীয়া ভিউ শুই উঠি একদম পাহাৰৰ ভিউ দেখা পাইছো সো এইফালে আহি গল আমাৰ দুটা হিৰো ও এইটো আকৌ কি টুপি চুৰ কৰি যি কনফিডেন্সত আহিছে আকৌ আমি ঘূৰি আহোঁতে আকৌ ষ্টপেজ এয়া ৰাস্তা কিনাৰতে हेलो एवरीवन वेलकम बैक टू आवर चैनल आशा करिছো আপোনালোক সবাই ভালে আছে আৰু আজি আমি যাব ওলাইছো চেৰাপুঞ্জিলৈ সো ভিডিওটো চাই থাকক আৰু আহি পালো আমি এতিয়া উমিয়াম লেকৰ ওচৰতে এনেকা এতিয়া আমি খানা চানা বনাই অলপ খাওঁ বুলি অলপ ষ্টপেজ এটা লৈছো ইয়াতে এতিয়া মেগী বনাই আছে বায়ে আৰু মেগী চাগি খাই আকৌ আগলৈ যাম আমাৰ জাৰ্নিটো আকৌ ষ্টাৰ্ট কৰিম আৰু সো এতিয়া ইয়াতে এটা ষ্টপেজ লৈছো সো আগৰ ভিডিওখিনি আপোনালোকক দেখাই থাকিম চাই গৈ থাকিব ভিডিওটো सो हमारा स्टार्ट हो गल इतना पहाड़ों में मैगी खुआ আমাৰ আৰু এটা ষ্টপেজ আহিলে এতিয়া লাঞ্চ টাইমৰ ষ্টপেজ সো এতিয়া ইয়াতে দেৱৰজিয়ে মাংস কি কয় মেৰিনেট কৰি আছে পুৰা ভালকে আৰু এইফালে বায়ে ভাতটো অকমান বহুত লং প্ৰসেছত বনাই আছে এনেকে কুকাৰ আনিব আমি পাহৰি গলো সো এতিয়া সেইকাৰণে ইয়াতে বনাই আছে আৰু ভাতটো আৰু এইফালে মাংস মেৰিনেট হৈ আছে আৰু এইফালে হৈ আছে এইফালে বিলাহী পিয়াজু আলু সব ৰেডি আৰু বনাব কোনে আজি শেফ আমাৰ এইজন দেৱৰলাল বনাব আৰু এইফালে ভাত হৈ আছে খানা চানা হৈ গ'ল আমি এতিয়া খাব লৈছো আৰু খাই তাৰপিছত হোটেললৈ যাম এইফালে আৰু এজন খাই আছে আমি হোটেললৈ যাম আৰু এতিয়া সো এতিয়া পালো আমি ৰুমলৈ পাই এতিয়া অলপ ফ্ৰেছ হৈ মেলি কি কৰোঁ কিনে আপোনাক দেখাম আৰু এয়া হৈছে আমাৰ ৰুম আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ এয়া এটা ৰুম এইফালে বাথৰুমটো বহুতখিনি স্পেচিয়াছ হয় এয়া ৰুম এয়া বেড আৰু এটা ৰুম লৈছে দুটা ৰুম লৈছোঁ আমি আৰু এটা ৰুম এইফালে আছে আৰু এইফালৰ পৰা ভিউ ৰাতিপুৱা সময়ত বহুত ভাল লাগে এইফালে ভিউটো মানে আগতেও আমি ইয়াতে থাকিছোঁ মানে আৰু আপোনালোকে চাগে মোৰ আগৰ ভিডিঅ'ত চাগে দেখিছে ইয়াৰ পৰা ৰাতিপুৱা ভিউ বহুতে ধুনীয়া থাকে সো এতিয়া ফ্ৰেছ হৈ লওঁ আৰু ফ্ৰেছ হৈ মেলি তাৰপিছতে আমি নিজে আজি খানা বনাই খাম বুলি ভাবিছোঁ আৰু মোৰ অলপ গাটো আজি বেয়া লাগি আছে অলপ চৰ্দি জ্বৰ নিচিনা লাগি আছে আৰু অলপ গাটো ভাল নাই সো এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ খানা চানা বনাম আপোনালোকক দেখাম কি বনাওঁ কি নাই আমি চব দেখাই গৈ থাকিম আৰু এতিয়া আহিয়ে চাই লগৰে চাই বঢ়াই দিলে আৰু সো এতিয়া অলপ চামেন তো এতিয়া অলপ ঠাণ্ডাটো ইমান বেছি নাই বাৰু অলপ ঠাণ্ডা আছে আৰু ঠাণ্ডাত বহি চাহ গৰম মজা লাগে পুৰা আদা চাদা দি যিহেতু চাহ খাই ভাল পাওঁ আমি চবে আৰু ঘৰ নিচিনা টেষ্টটো বাহিৰত নাপাব নাই সেইকাৰণে চব যোগাৰ লৈয়ে আহিছোঁ আমি আৰু চাহটোতো মেইন হয় য'তে যায় এইফালে আমাৰ ইমান নহয় মানে এইফালে বেছি আৰু মোৰ মেইন চাহ লাগিবই সেইকাৰণে চাহ বনাই আছোঁ চাহ তাহ খাই আমি ভাতো বনাম
এতিয়া বনফায়াৰ লগাই আমি খানা চানা বনাই আৰু লগতে গেমো খেলি আছোঁ। আৰু এইফালে আমাৰ ৰান্ধনী বনাই আছে ভাত আৰু চিকেন কিবাকিবি, আৰু আমি গেমো খেলি আছোঁ, লগতে বনফায়াৰ এনজয় কৰি আছোঁ আৰু পূৰা। সুনীলে বেছি কৰিছে ধোৱা কাৰণে। সুনীলে বেছি এনজয় কৰিছে, ধোৱাটো পুৰা তাৰ মুখতে গৈ আছে। ধোৱাটো তাৰ মুখতে গৈ আছেগৈ। চ' এতিয়া খানা চানা খাম আৰু খাই বৈ শুই থাকিম। The next day. গুড মৰ্ণিং ফ্ৰম চেৰাপুঞ্জী। চ' এতিয়া উঠিছোঁ আৰু উঠাব লাগে মই কোনো উঠিবলৈ ৰেডিয়ে নাই। মই অলপ সাৰ পাইছিলোঁ, তাৰপিছত আকৌ টোপনি গুচি গ'লোঁ। তাই উঠিছে বাৰু, বাকী যে আহিছে আমাৰ লগত অকল শুবলৈ আহিছে যেন লাগিছে। চ' আজি মানে অলপ বতৰটো ভালে লাগি আছে, অলপ ৰ'দ দি আছে, কিন্তু ৰ'দ দিব নালাগিছিলে বাৰু, অলপ ফগি হ'লে ভাল লাগে। আৰু আপোনালোকক দেখাই আছোঁ মানে বিচনাৰ পৰা ইমান ধুনীয়া ভিউ, আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব ভালকৈ। এয়া চাওক, ইয়াৰ পৰা ইমান ধুনীয়া ভিউ, শুই উঠিয়ে একদম পাহাৰৰ ভিউ দেখা পাইছোঁ। এনেই মানে ৰ'দ নিদিলে পূৰা ফগি হৈ থাকে, আজি ৰ'দ দিয়াৰ কাৰণে পূৰা পাহাৰবোৰ ভালকৈ দেখা পোৱা গৈছে মানে। আৰু আগতেও আমি ইয়ালৈ আহিছোঁ, ভাল লাগে ইয়াৰ ভিউটো বহুত ধুনীয়া থাকে। আৰু ৰাতিপুৱা এইখিনি বাৰাণ্ডাতে ব্ৰেকফাষ্ট কৰিব মানে ভিউৰ লগত বহুত ধুনীয়া লাগে। আপোনালোকক বাহিৰৰ পৰা ভালকৈ দেখাই আছোঁ ভিউটো। এইফালে আমাৰ ৰাইজসকল, আৰু এইফালে চব পুৰা ভিউ ইমান ধুনীয়া। আৰু ইয়াত এটা কথা কাৰণে ভাল, চ' ইয়াত এইটো কথা ভাল মানে ইয়াত দুটা ৰুম আছে এনেকৈ, আৰু দুটা ৰুম লৈ ল'লে মানে গোটেই বাৰাণ্ডাখন দেখিছেনে ইমান ডাঙৰ, এই গোটেইখন মানে আমাৰে হৈ গৈছে মানে ক'ব গ'লে। ত' আমি ইয়াত যি কৰোঁ যি নকৰোঁ আমাৰ কথা। আৰু ভিউ ইমান ধুনীয়া, ইয়াত পাহাৰৰ ভিউ পূৰা। আৰু ফগ থাকিলে মানে যেতিয়া অলপ ডাৱৰীয়া হৈ থাকে তেতিয়া বহুত বেছি ভাল লাগে। আৰু আজিও ভাল লাগিছে, বিকজ আজি মানে পূৰা পাহাৰৰ ভিউটো দেখা পাইছে। ফগ থাকিলেতো নাথাকে বাৰু, কিন্তু ফগি হ'লেও এই জেগাটো বহুত ধুনীয়া লাগে। চ' আপোনালোকক মই হোটেলৰ এড্ৰেছটো দিম বাৰু, কেনেকুৱা কি ক'ত আপোনালোকে আহিব পাৰে কি নাই। এইটো চাওক বহুত ধুনীয়া লাগিছে, ৰাতিপুৱা শুই উঠিয়ে এনেকুৱা ভিউ দেখা পালে বহুত ভাল লাগে। আহি গ'ল আমাৰ ব্ৰেকফাষ্ট, ব্ৰেড অমলেট আৰু চাহ আহি আছে, আৰু এইফালে ষ্টাৰ্ট দিলে খোৱা, আৰু চাহ আহি আছে এতিয়া। মৰ্ণিং ব্ৰেকফাষ্ট উইথ দ্য ভিউ। চ' এতিয়া ৰেডি চেডি হয়, পেট পূজা কৰি ওলাইছোঁ আৰু ফুৰিবলৈ কাৰণে। এনেই অলপ চলপ ফুৰিম আৰু চেৰাপুঞ্জী, আগতেও ফুৰিছোঁ, এতিয়া মানে ভাইটিহঁতক অকণমান ফুৰাম বুলি ভাবিছোঁ। চ' অকণমান জেগাবোৰ দেখাম আপোনালোকক, ক'ত ক'ত যাওঁ কি নাই সকলোবোৰ দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই গৈ থাকিব। চ' এতিয়া আহি পালোঁ আমি 7 Sisters ৱাটাৰফলছ। এতিয়া অলপ মানে বৰষুণ চৰষুণ কম হোৱাৰ কাৰণে অলপ ফলছকেইটা অলপ কমকৈ দেখা পাইছে। চ' আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ কেনেকুৱা কি আছে পিছফালে। এইফালে দেখিছেনে, এইটো এটা তিনিটা। বেছি ভালকৈ ফলছকেইটা নাই আৰু, কেনেকৈ বৰষুণ এতিয়া অলপ কম আছে সেইকাৰণে। চ' এতিয়া আহিছোঁ আমি মচমাই কেভলৈ, কিন্তু মই সোমোৱা নাই বিকজ মাইনাৰ কাৰণে সোমোৱা নাই। আৰু তাহাঁতিও বাবু ঠিক নাই এতিয়ালৈকে, কিবা এটা হ'ব আৰু সেইকাৰণে সোমোৱা নাই। কেলৈকে তাতে অলপ কেভ হয় ন, অলপ মানে ৰিস্কি হৈ যায়, সেইকাৰণে সোমোৱা নাই। আমাৰ এনেই দুটা পোৱালি গৈছে, দুজন ভাইটি গৈছে আৰু ভিতৰলৈ। আমি যোৱা নাই বিকজ আমি আগতেও গৈছোঁ, বাহিৰতে বহি আছোঁ, তাহাঁতি ভিতৰলৈ গৈছে। অলপ ভিডিঅ' চিডিঅ' কৰে যদি আপোনালোকক দেখাম। চ' এইফালে আহি গ'ল আমাৰ দুটা হিৰো মচমাই কেভ চাই। এইটো আকৌ কেনেকুৱা লাগিলে চাই?
ভাল লাগিলে বহুত ফাল্টু ফাল্টু কিছুমান ফটো উঠাইছো হয় নি ভিডিঅ' কৰিলা নে মোৰ কাৰণে ভিডিঅ' কৰিলা নে কি টুপি চুৰ কৰি যি কনফিডেন্সত আহিছে टूपी सुर पीछे से पे आवाज देगा तो मैं वो तो फोटो उठाने वो देखो मेरे लोग उधर फोटो उठाने सो आमी आহি পালো এতিয়া নকালিকাই ফলস আজি বহুত দিনৰ পিছত মানে ভালকে ভিউটো দেখা পাইছো ইয়াতে নহলে সদায় ফগে থাকে পুৰা ডাৱৰে ঢাকা থাকে মানে আজিহে অলপ ভালকে ভিউটো দেখা পাইছো সো আপোনালোকক দেখাই আছো ভিউটো কেনেকুৱা আৰু বহুত ধুনিয়া লাগি আছে পুৰা ব্লু হৈ আছে হেৰি মানে পানীখিনি মানে আৰু পুৰা ক্লিয়াৰলি আজি দেখা পাইছে আৰু আপোনালোকক দেখাই আছো বেক কেমেৰা কৰি মই কেনেকুৱা কি আছে ৰাইজ অকল কেৰাইতে মাৰি পেলাই ভাঙি দিলি হয় এতিয়া আকৌ আমি ঘূৰি আহোঁতে আকৌ ষ্টপেজ লাঞ্চ ষ্টপেজ তো দেৱৰজিয়ে বনাই আছে ফ্ৰাইড ৰাইচ গ্লাভছ দিছোন গ্লাভছ দি ক'ত আছে ব্ৰেডো খাই আছো কিবা কিবি খাই আছো এইপিনে খানা বনি আছে হয় এনেকুৱা সেয়া ৰাস্তা কিনাৰতে এতিয়া খোৱা বোৱা চলি আছে মাজতে এতিয়া ৰখিছো আৰু এটা টি টাইম ব্ৰেক এইফালে আমি সবে এখন ৰাস্তা কিনাৰতে আহি গৈছো আৰু খাবলৈ চাহ লগৰ পৰা ওলাই আছো সো ভাবিলো ঘৰলৈ যোৱাৰ আগে আগে ডিনাৰ বাহিৰতে কৰি যাওঁ বুলি সো ইয়াতে ৰেজৰ্ট এখন আহিলো বহুত ধুনীয়া ৰেজৰ্ট এখন আৰিয়ান উডছ বুলি আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ কেনেকুৱা কি আছে ভিতৰত অলপ বহুত মানে অলপ চিল টাইপ আৰু অলপ কোজি টাইপ ফিলিং এটা আহিছে সো ভালেই লাগিছে জেগাডোখৰ আপোনালোকক বেক কেমেৰা কৰি ভালকৈ দেখাই আছোঁ জেগাটো কেনেকুৱা কি আশা কৰিছোঁ আপোনালোকে সবে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে যদি লাইক সাবস্ক্ৰাইব কমেন্ট সকলোবোৰ কৰি থাকিব বাই বাই